এভৰিৱান, ভালে আছেনে? আজি মই পচলা আৰু সান্দহৰ ৰেচিপিটো লৈ আহিছোঁ। যিহেতু আপোনালোকে বিচাৰিছিলে, তাৰ বাবে মই এয়া পচলা সান্দহগুড়ি ৰেডি কৰি ল'লোঁ। তাৰপাছত মই গেছতে এখন কেৰাহী বহাই পাঁচফোৰণ, তেজপাত আৰু কুটি লোৱা পিঁয়াজ, জলকীয়া আৰু নহৰু দি ভালকৈ ফোৰণ মাৰি ল'লোঁ। তাৰপিছতে মই কুটি লোৱা আলু দিলোঁ আৰু এয়া বুট, তিয়াই থোৱা বুট দিছোঁ দেই। তেলত ভাজি লৈছোঁ। যিহেতু বুটটো তেলত ভাজিলে বৰ ভাল লাগে খাবলৈ। তাৰপিছত মই কুটি লোৱা পচলাখিনি দিলোঁ, নিমখ হালধি দিলোঁ, ভালকৈ সানি লৰাই দিছোঁ। এয়া আপোনালোকে জানে বনাবলৈ। তাৰপিছত ঢাকোন দি মই ভাজিলোঁ। খাবলৈ কিন্তু বৰ মজা লাগে আকৌ দেই। বহুতেই ভজাৰ পিছতে মই তাত গৰম পানী এড কৰি দিছোঁ। তাৰপিছত আকৌ ঢাকোন দি মই অলপ দেৰি ভাজিম। সিজি আহিছে এয়া, আলু সিজিলে যিহেতু। এতিয়া মই সান্দহগুড়ি এড কৰি দিছোঁ সেয়া, আৰু তাৰপিছতো অলপ দেৰি ঢাকোন দি ভজাৰ পিছত তাৰ মেগী মছলা দিলোঁ। নিদিলেও হয়, মই টেষ্টৰ কাৰণে দিছোঁ। আৰু এয়া ৰেডি হৈ গ'ল মোৰ